বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো এটা বস্তু আন এটা বস্তুৰ লগত জড়িত হৈ আছে আৰু কিহেৰে জড়িত হৈ আছে এটা এট্ৰাক্টিভ ফ'ৰ্চ যাৰ বাবে আপুনি এই পৃথিৱীখনত থিয় হ'ব পাৰিছে যাৰ বাবে আইজেক নিউটনে ইমান ফেম পাইছে এইটো হ'ল গ্ৰেভিটি মই মানিলেও যে আপোনালোকে গ্ৰেভিটিৰ বেছিক কনচেপ্ট জানে আৰু যদি নাজানে দেন মোক কমেণ্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত এইটো এক্সপ্লেইন কৰিব ট্ৰাই কৰিম আপুনি যেতিয়া সৰু আছিল আৰু আপুনি প্ৰথমবাৰৰ বাবে এই কনচেপ্টটো গম পাইছিল আপোনাৰ মনত এটা প্ৰশ্ন নিশ্চয় আহিছিল যে যদি আমাৰ পৃথিৱীত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নোহোৱা হৈ যায় বা কমি যায় আমি উৰিব পাৰিম নেকি আজিৰ ভিডিঅ'টোত কথা পাতিম যদি কেৱল 5 ছেকেণ্ডৰ কাৰণে আমাৰ পৃথিৱীৰ পৰা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নোহোৱা হৈ যায় তেন্তে কি হ'ব যদি গ্ৰেভিটি নোহোৱা যায় দেন আপুনি এটা গেছ চিলিণ্ডাৰ ডাঙাৰ কাৰণে একো কষ্টই কৰিব নালাগিব আপুনি এটা আঙুলিৰে এটা গেছ চিলিণ্ডাৰ দাঙিব পাৰিব আৰু আপোনাৰ এটা বহুত ডাঙৰ প্ৰব্লেম ছল্ভ হ'ব আপুনি যদি ৰাতি ফোন ইউজ কৰি থাকোঁতে আপোনাৰ মুখত কেতিয়াবা পৰি যায় দেন এইটো নহ'ব কাৰণ আপুনি ফোনটো ইউজ কৰিব পাৰিব হাৱাত গাইছ আমি যি ভাবিছোঁ এনেকুৱা একোৱে নহ'ব ইয়াতকৈ বহুত বেছি ভয়ংকৰ কিবা হ'ব এতিয়াই আমাৰ পৃথিৱীৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ 0 হৈ যাব চব বস্তু ৰেণ্ডম ডাইৰেকশ্যনত বহুত বেছি ফ'ৰ্চেৰে ব্ৰাষ্ট হ'ব ধৰিব ৰেণ্ডম ডাইৰেকশ্যনত আমি যেনেকুৱাকৈ ভাবিছিলোঁ যে বস্তু উৰিব ধৰিব একচুৱেলি সেনেকুৱা নহয় কাৰণ আমাৰ পৃথিৱীৰ অলৰেডি এটা মোমেণ্টাম আছে ঘূৰি আছে এতিয়া এটা ইনষ্টেণ্টত আমাৰ পৃথিৱীৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ 0 হৈ যাব চব বস্তু আমাৰ পৃথিৱীৰ পৰা দূৰত যাব ধৰিব নো মেটাৰ কিমান সৰু বস্তু বা ডাঙৰ বস্তু হয় আমাৰ পৃথিৱীত যিমান গছ আছে নিজৰ জাগাৰ পৰা ছিঙিব ধৰিব সাগৰত থকা যিমান পানী আছে চব ওপৰত উঠিব ধৰিব আৰু লাহে 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 চব স্পেচত ডিছপাৰ্চ হৈ যাব অকল এইটোৱেই নহয় আমাৰ পৃথিৱীত যিমান গেছ আছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড চব আমাৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব কাৰণ যিমান গেছ আছে আমাৰ যোনটো এটমছফিয়াৰ সেইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে আমাৰ পৃথিৱীৰ লগত আছে ত' এটা ইনষ্টেণ্টতে অক্সিজেন নোহোৱা হৈ যাব যাৰ ফলত এটমছফিয়াৰিক প্ৰেছাৰ বহুত কমি যাব আৰু ইমান ল' এটমছফিয়াৰিক প্ৰেছাৰত এটা মানৱ শৰীৰ বাচি থকা সম্ভৱ নহয় কাৰণ আমাৰ গাৰ ভিতৰত ব্লাড আছে আৰু এই ব্লাডটো আমাৰ গাৰ ভিতৰত আছে কাৰণ আমাৰ এটমছফিয়াৰ আছে এটমছফিয়াৰিক প্ৰেছাৰ আছে আৰু এটমছফিয়াৰিক প্ৰেছাৰ যদি বহুত কমি যায় দেন আমাৰ বডিৰ যি ব্লাড আছে হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ ফ্ল' হ'ব মানে আপোনাৰ গাৰ পৰা ব্লাড ওলাই আহিব চ' আপোনাৰ বাচা চান্স নাই কিন্তু আপুনি যদি এই চিটুৱেশ্যনটো আগতীয়াকৈ গম পায় আৰু নিজৰ কাৰণে কিবা এনেকুৱা এটা বস্তু বনাই থৈ দিয়ে য'ত নেকি আপোনাৰ প্ৰেছাৰটো ৰেগুলেট কৰি থাকিব এটা এক্সটাৰ্নেল মেচিনে তথাপিও আপোনাৰ বাচা চান্স নাই কিয় কাৰণ আমাৰ পৃথিৱীখন এটা এটা টুকুৰা হৈ স্পেচত ডিছপাৰ্চ হৈ যাব চ' আপুনি এই ভিডিঅ'টোত গম পালে যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আমাৰ পৃথিৱীৰ কাৰণে আমি বাচি থকাৰ কাৰণে কিমান দৰকাৰ হয় আৰু আমি যে এইটো ভাবোঁ যে আমাৰ পৃথিৱীত যদি গ্ৰেভিটি নোহোৱা হৈ যায় আমি উৰিব পাৰিম এনেকুৱা একোৱে নহ'ব গাইছ মই এই ভিডিঅ'টো বনাই থাকোঁতে মোৰ মনত এটা নতুন প্ৰশ্ন আহিল যে আমাৰ পৃথিৱীৰ পৰা যদি মস্কিউটো মানে মহ যদি কমপ্লিটলি নোহোৱা হৈ যায় তেন্তে কি হ'ব আমাৰ কাৰণে ভাল নে বেয়া এইটো প্ৰশ্নৰ কাৰণে এটা বেলেগ এপিছ'ড লৈ আহি আছোঁ মই নেক্সট থাৰ্ছডে চ' যদি আপুনি নতুন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দাবি দিয়ক আজিৰ এপিছ'ডটো যদি ভাল লাগিছে দেন ভিডিঅ'টো লাইক কৰক আপোনাৰ মনত যদি কিবা এনেকুৱা প্ৰশ্ন আছে দেন আপুনি কমেণ্টত মোক প্ৰশ্নটো সোধক নেক্সট ভিডিঅ'টো আপোনাৰ এই প্ৰশ্নটোৰ ওপৰতো হ'ব পাৰে চ' থেংক ইউ ছ' মাছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'